বন্ধুসকল মই দেবেশ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দেবেশ বৰা। বন্ধুসকল আপোনালোকে বটা চৰাই পুহিম বুলি ভাবিছে নেকি? বটা চৰাইৰ পৰা অধিক লাভ কৰিব বিচাৰিছে নেকি? তেনেহ'লে সেই বন্ধুসকল তেনেহ'লে আপোনালোকে এই দুটা কথা জনাটো অতি প্ৰয়োজন। যদি সেই দুটা কথা আপোনালোকে নাজানে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই গৈ থাকক আৰু মই তাত কৈ যাম। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কথাটো হ'ল আপোনালোকে যেতিয়া বটা চৰাই আপুনি কিনিব যাওঁতে আপোনালোকে সেই ফাৰ্মখনক সুধিব যে সেই কণীবোৰ তেওঁলোকে ক'ৰ পৰা আনিছিল আৰু সেইটো আপুনি জনাটো দৰকাৰ, ক'ৰ পৰা আনি কণীবোৰ তেওঁলোকে উমনি দিছিলে। এতিয়া কি হয়, কিছুমানে বটা চৰাই যিবিলাক কণী তেওঁলোকৰ ফাৰ্মৰ পৰাই উমনি দিয়ে আৰু কিছুমানে কি কৰে সেই বটা চৰাই কণীবোৰ বজাৰৰ পৰা কিনি আনি উমনি দিয়ে। বটা চৰাই এটা নিয়ম আছে যে যিজনী চৰাই কণী পাৰে প্ৰথম দিনাখনৰ পৰা যিটো 15 দিনৰ কণী, 15 দিনৰ পাছৰ যিকেইটা কণী পাৰে সেইকেইটা কণী উমনি দিলে পোৱালিকেইটা অলপ ভাল হয়। এতিয়া বজাৰৰ পৰা যেতিয়া তেওঁলোকে আনিব যায় তাতো আজিৰ পৰা কালিৰ পৰা 10 দিনৰ আগত পৰা পাছত পৰা বহুত কণী তাত মিজ হৈ থাকে আৰু সেইকাৰণে পোৱালিবোৰৰ পৰা ইমান ভাল ৰিজাল্ট এটা আশা কৰিব নোৱাৰি। আৰু 2 নম্বৰ কথাটো হ'ল যেতিয়া আপুনি বটা চৰাই কিনিব যাওঁতে আপুনি তাৰ সৰু চাইজৰ একেবাৰে সৰু চাইজৰ পোৱালি কেতিয়াও নিকিনিব আৰু লাগিলে অলপ দাম দি পেলাই আপোনালোকে অলপ ডাঙৰ চাইজৰ পোৱালি কিনিব, তেতিয়া আপোনালোকৰ লাভটো অলপ বেছি হ'ব। কিয়নো যেতিয়া আপুনি সৰু চৰাই পুহিব, সৰু চৰাইবোৰ তেওঁলোকে যি পৰিমাণৰ তাপ বা শীত পাব লাগিছিল সেইবোৰ তেওঁলোকে নাপায় আৰু সেইকাৰণে তেওঁলোকে কেইদিনমানৰ পাছত মৰিব ধৰে। আৰু এটা কথা জানিব, আৰু এইটো কথা বহুতে নুসুধেও বেলেগক, কি কৰে যেতিয়া আপুনি বটা চৰাইবোৰ কিনাৰ পাছত আপুনি সেই ফাৰ্মখনৰ লগত সদায় যোগাযোগ ৰাখিব। যি বটা চৰাইবিলাকৰ পোৱালিবিলাকৰ কিবা কাৰণত যদি বেমাৰ হয় আপোনালোকে তাত যাতে খবৰ ফোন কৰি পেলাই গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব পাৰে। কি দৰৱ খুৱাব লাগিব, কেনেধৰণৰ তেওঁলোকক দানা খুৱাব লাগিব, কেনেধৰণৰ মেডিচিন দিব লাগিব, এইবিলাক আপুনি যিকোনো কথা আপোনালোকে তেওঁলোকৰ লগত আলোচনা কৰিব। বন্ধুসকল মোৰ ইনফৰমেশ্যনকেইটা আপোনালোকে যদি ভাল লাগিলে বন্ধুসকল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পাছত তাৰ কাষত থকা বেল আইকনটো দবাই দিব, যেতিয়া আকৌ মই নতুন ভিডিঅ' দিম তেতিয়া আপোনালোকে চাবলৈ পাব।